Hey guys, good morning. Welcome to my new vlog. মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। গতিকে মই আছো এতিয়া পথাৰৰ মাজত সেউজীয়া পৰিৱেশৰ মাজত আছো বৰ্তমান মানে ৰাতিপুৱা মৰ্নিং হৈছে টাইম এতিয়া 6:30 বাজিছে। অলপ মানে সেউজীয়া পৰিৱেশটো ৰাতিপুৱা অলপ হাৱা খাব কাৰণে আহিছো। ৰাতিপুৱা চব মৰ্নিং ন অলপ মানে গম পাই আছে সেইটোৱে সেউজীয়া পৰিৱেশৰ মাজত ৰাতিপুৱা সময় অহাটো অলপ ভাল সূৰ্য পোহৰটো পৰিছে কি ধুনীয়া লাগিছে। তো গাইজ তো এইফালে আহিছিলোঁ পথাৰৰ মাজলৈ সেউজীয়া পৰিৱেশ অলপ চাবলৈ, কাৰণ বেছি দিনটো নাথাকে সেউজীয়া পৰিৱেশটো আকৌ যাবগৈ, আকৌ আহিব আমাৰ সোণালী কালাৰ আহিব, পথাৰৰ ৰং সলনি হৈ থাকে আপোনালোকে জানেই চবে। তো গাইজ এতিয়া ঘৰলৈ গৈ থাকোঁ, মানে ৰাতিপুৱা মানে এইটো ফ্ৰেছ হাৱাটো পালে ন মনটো অলপ ভাল লাগি যায়, সেইটো কাৰণে ওলাই আহিলোঁ, বেলেগ কথা নাই। তো চাওঁ নেক্সট কল যাওঁ, গতিকে ভাল ভিডিঅ' বনাই যাম, আপোনালোকে ছাপোৰ্ট কৰিব প্লিজ, অলপ ছাপোৰ্ট কৰিব চেনেলটো, এতিয়া ভাল লাগিব মানে ভাল লাগে ন অলপ ছাপোৰ্ট কৰিলে মানে। তো অলপ গৈ থাকোঁ। তো পালোহি এতিয়া বাগানৰ মাজত, চব এইটো চাহৰ কলি বুলি কয়, যোনটো আমি খাওঁ এটি কলি দুটি পাত, সেইটোৱে এইটো বস্তু চব কি বিউটি, আছাম বিউটি এইবিলাকে আৰু টি গাৰ্ডেন গ্ৰীণ বিউটি নেচাৰেল চক, সেইফালে পাহাৰ, এফালে আমাৰ দিল্লী বাগান। ৱাও তো গাইজ ভেকচিন ল'বৰ কাৰণে আহিছিলোঁ, মই কাৰণে নহয় মানে আমাৰ দেউতাৰ কাৰণে ল'ব আহিছিলে, মানে সি লোৱা নাছিলে ন, সেইটো কাৰণে আজি ল'ব আহিলে। তো বহি আছোঁ আৰু ৱেইট কৰি আছোঁ, এয়াই জীৱন কি কৰিবা, বহি থকাই কাম, মানুহ পূৰা জাম মানে পূৰা লাইন লাগি আছে মানে, সেইটো কাৰণে দেৰি হৈছে অলপ, তো অলপ দেৰি ৰখিব লাগিব, প্ৰায় আধা ঘণ্টা 1 ঘণ্টামান হ'ল অহা, আৰু অলপ দেৰি ৰখোঁ, তো চাওঁ কিমান দেৰি হয়।